নিউজ অসম 24 দৰ্শকসকলক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 1 লাখৰ ঘৰ। শুক্ৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ আক্ৰান্ত 2560 জন আৰু অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 1,01,367 জনলৈ বৃদ্ধি। কামৰূপ মহানগৰৰ 562, যোৰহাটত 167, কাছাৰত 165, ডিব্ৰুগড়ত 139, হাইলাকান্দিত 135। যোৱাকালি দিনটোতে সক্ৰিয় ৰোগীৰ হাৰ হৈছে 6.38%, যাৰ পৰিলক্ষিতত অসমত যে পুনৰ লকডাউন ঘোষণা হ'ব পাৰে সেয়া নিশ্চিত হৈ পৰিছে। যোৱাকালি ইতিমধ্যে সাংবাদিকৰ আগত মুখ্য সচিবে এই কথা ইংগিত দিছে যে অসমৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহিলে অসমত পুনৰ হ'ব পাৰে লকডাউন। যদি ৰাইজে কোভিডৰ নীতি নিয়ম নামানে আৰু যদি কোভিডৰ আক্ৰান্ত হাৰ নকমে তেন্তে অসমত পুনৰ লকডাউন ঘোষণা হ'ব পাৰে। 31 আগষ্টত অন্ত পৰিব আনলক 3। আনহাতে যোৱাকালি পুনৰ 5গৰাকী কোভিড-19 ৰোগীৰ মৃত্যু হৈছে। তেওঁলোক হৈছে শিৱসাগৰৰ স্বাবিনা য়াসমিন, ডিব্ৰুগড়ৰ সুবৰ্ণ কুমাৰ গগৈ, তিনিচুকীয়াৰ দুৰ্গাধৰ দাস, কামৰূপৰ হৰবিন্দৰ সিং, গোলাঘাটৰ দীপাঞ্জলি কাকতি, অমন পাল, ডিব্ৰুগড়ৰ মামণি বৰুৱা আৰু কামৰূপৰ মানিক দাস। এই পৰ্যন্ত মৃত্যু হৈছে 286 জন। মুঠ আক্ৰান্ত হৈছে 1,01,367 জন। চিকিৎসাধীন 21,771 জন আৰু সুস্থ হৈ উঠিছে 79,307 জন। অনাগত দিনত আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সকলো লোককে প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। ব্যুৰ ৰিপৰ্ট, নিউজ অসম 24।